নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক চবে ভালে আছে। তো মানে মই বৰ্তমান এতিয়া কামৰ পৰা আহিলোঁ। তো আমাৰ ইয়াত মানে বহুত মাছ মাৰি আছে, ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। তো আহকচোন মানে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাওকে মানে ট্ৰেক্টৰেদি হাল বাই দি আছে, তো হাল বাই দিয়াৰ ফলত মানে বহুত মাছ ওলাইছে আৰু। তো আপোনালোকক অকণমান পিছৰ কেমেৰা কৰি দেখুৱাটো চাই থাকিব। আছে নাই পানীৰ লগত সামনে গেল, ঘৰত চানা আছিল আছে দে দি ভেবেলা থকা দিয়ে। হা পাইছে না ভেবেলা মাছ? হা পিছে যা তো ইয়াত মানে বেছি মাছে নাই আৰু, তো পানীও বেছি নাই আৰু, সৰু সৰু মাছ আছে আৰু। এই বান্ধি আছে, এই বান্ধি পুঠি আছিলে বান্ধি। তো এইখন মানে ট্ৰেক্টৰেদি পুৰা হাল বাই দি আছে, তো মাছো অলপ চলপ ওলাইছে আৰু। মাছ পাইছে না নাই? হা সেইগিলাচোন দুনিয়াৰো, সেইগিলাচোন সেইগিলা বীজ বীজে দিছে সেইগিলা। ইয়া মোৰ ইমান মাছ। ইয়া মানে চাওকচোন মানে কিমান মাছ মাৰা মানুহ, এইটো চাদ্দাম হয়। এয়া মাছ মাৰি আছে পুৰা, পাইছে বোলে 1 কিলো মানে আজি নাকি। তো এয়া এইটো এবাৰ হৈ গ'ল আৰু হাল বাই দিয়া। তো ইয়া মানে মই পানীত নামা নাই আৰু, মই পাৰৰ পৰা চাই আছোঁ। তো ইহঁতে মানে মাৰি আছে, ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। তো চাওকচোন, তো গোটেই মানে আৰু বহুত মানুহ নামি গৈছে আৰু ইয়াতে বহুত পানী আছে। তো তাৰ পৰা ভাবিছিলোঁ বেছি পানী নাই বুলি, তো ইয়াত পানী ভৰি আছে, মাছো ভৰি আছে। সেই ইয়াত এইবোৰ পুৰা মাছ মাৰি আছে। তো ট্ৰেক্টৰেদি হাল বাই দিছোঁ, তো মাছ বহুত ওলাইছে হে। এয়া মাছ পাইছা না? পাইছা তো এয়া মানে পুৰা ট্ৰেক্টৰেদি হাল বাই দি আছে আৰু। তো মাছো ওলাইছে আৰু অলপ চলপ। তো কোনোবাই পাইছে, কোনোবাই বেছি পোৱা নাই। তো ইয়া চাওক কিমান জোৰে হালটো বাই দিছে, মানে একদম ইমান টাইট মাটি কিনে কৰি দিছে। আপোনালোকে চাওকচোন, ট্ৰেক্টৰখনৰ কিমান বল হ'ব পাৰে। এইখিনিত আছে দে মাছ, এইখিনিত আছে দে মাছ। হা তো ফাইনেলি মানে বৰ্তমান মই তলত আহি গৈছোঁহে। তো অকণমান মাছ চাই আছোঁ আৰু তলত আহি। তো মই বাৰু ধৰা নাই মাছ, তো ধৰা বেলেগে ধৰা চাই আছোঁ আৰু মানে মই কেনেকৈ মানে ধৰি আছে। তো বস্তুটো আপোনালোককো অকণমান দেখুৱাই দিম বুলি ভাবিলোঁ। তো মই মানে ইয়াত মানে পানীত বৰ্তমান একদম নামি আহিছোঁ আৰু ইয়াত চাব পাৰে আপোনালোকে। তো আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ, তাৰমানে কেনেকৈ মাৰে ইয়াত চাব পাৰে। মোৰ পিছফালে দৌৰি আছে গাড়ী এয়া। তো চাইডকেইটা হাল বাই দিয়া চাইডকেইটা চাওকচোন আপোনালোক, আৰু মাছটো চাওক কি ধুনীয়া লগা হৈছে এয়া। তো এতিয়া মানে বৰ্তমান এইখিনি গোটেই হৈ যাব আৰু হাল বাই। ইমান সোনকালতে হৈ গ'ল চাওকচোন আপোনালোকে। তো ইয়া চাওকে মোৰ পিনে আহি আছে মানে গাড়ীখনৰ, তো এইখিনি মানে মাছ পোৱাৰ সম্ভাৱনা আছে। তো চাই থাকিব আপোনালোকে ভালকৈ, ইয়াত ডাঙৰ মাছটো আছে।
তো ইয়া আহিছে আছে দে ইয়াতে আছে দে হাত হাত ক'ত হাত আছে ঐ মাবুদি ধৰলা মাছটো কৈছে না পাইছা না মাছ পাইছা না নাই তো ইয়া চাওক হয় কিমান জোৰে জোৰে যাই আছে মানে দিগদাৰখানে আপোনালোকক দেখুৱালোঁ কিমান জোৰে যাই আছে চাওকচোন তো ইয়া চাওকচোন মানে বহুত মাছ পাইছে আৰু চব সৰু মাছ ভিডিঅ'টো মানে তাৰমানে বেলেগ কাট দিছিলোঁ ফাইনেলি মানে ইয়াত মানে হাল বোৱা হৈ গ'ল গোটেইখিনি তো ইয়াত মানে মই বৰ্তমান এতিয়া ঘৰত যাই আছোঁ তো চাই থাকিব আৰু আপোনালোকৰ ভিডিঅ'টো অকণমান আগত দেখুওৱাৰ চেষ্টা কৰি আছোঁ তো ইয়া চাওক গোটেইখিনি ইয়াত মানে হাল বোৱা হৈ গ'ল আৰু তো এতিয়া মই যাই আছোঁ ঘৰত তো ইয়া মানে মই ফাইনেলি বৰ্তমান ঘৰত আহি পালোঁ আৰু তো মাছটোৱে তাহাঁতে তাত মাৰি আছে বহুতে তো ইয়া মানে মই ঘৰত আহি পালোঁ আৰু ইয়াত চাওকচোন মই পাকা ৰাস্তাত আছোঁ আৰু তো আজি কাম কৰিব গৈছিলোঁ চব অলপ সোনকালতে হৈ গ'ল আৰু কামটো তো সেইকাৰণে চব ভাবিলোঁ অকণমান এটা ব্লগ বনাই দিওঁ অকণমান খাটাকৈ হ'লেও তো সেইকাৰণে ব্লগটো বনাই দিলোঁ আৰু তো চব মোৰ চাইকেলখন বেয়া হৈ লৈ গৈছিলহে তো এইখন আনিলোঁ আজি এইখনো সেই বেয়া হৈ আছোঁ চাওকচোন আপোনালোকে তো এইখন এটা বেলেগৰ তাৰপৰা লৈ আহিছোঁ আৰু কাম কৰাটো তো যাটো বুলি কৈছোঁ আৰু তো ইয়া মানে এয়া বেলেগৰ তাৰপৰা এখন মানে লৈ আহিলোঁ তো আজিলৈ ভিডিঅ'টো শেষ কৰিছোঁ আৰু বেছি দীঘলীয়া নকৰোঁ তো আপোনালোকক এইখিনিও দেখালোঁ যিখিনি বাৰু মানে মাছ মাৰা সেইখিনিও দেখালোঁ তো মানে আজিলৈ এৰিছোঁ আৰু বাই ক'তো